সকলোৱে আজি ইয়াতে লগ হৈছোঁ, চব মথনগুৰি সমষ্টিৰে হওঁ। আমি যেতিয়া মানে 2005 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা BTC গঠন হ'ল, তাৰ আগত আমাৰ এই অঞ্চলখিনি অতিকৈ পিছপৰা অঞ্চল আছিলে আৰু ইয়াৰ ৰাস্তা ঘাটবোৰেৰে যাতায়াত কৰা খুব অসুবিধা আছিল। কিন্তু মাননীয় হাগ্ৰামা মহিলাৰীয়ে যেতিয়া চৰকাৰ গঠন কৰাৰ পিছত ৰাইজৰ লগত মিলি যি এক আমাৰ শাসন ব্যৱস্থা চলাইছে, এই শাসন ব্যৱস্থাত ইমান সুন্দৰকৈ লাহে লাহে তেওঁ আগুৱাবলৈ ধৰিছে। আমাৰ যিবোৰ ৰাস্তা, গোটেই ৰাস্তা সুন্দৰভাৱে কৰিছে। আমাৰ আপোনালোকে চাইছে শিমলুগুৰিৰ পৰা পূবফালে অহা যিটো ভৱানীপুৰলৈ যোৱা ৰাস্তা, হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত বেগম আক্তাৰ আহমেদে গঢ়িয়াই দিছে। আমাৰ লোৱাহুৰ গাঁৱৰ হাউলি মৌজাৰ লোৱাহুৰ গাঁও, যিটোখিনি আক্তাৰ আহমেদৰ নিজৰ গাঁও হয়, এই গাঁৱৰ গোটেইকেইটা ৰাস্তা সুন্দৰভাৱে কৰাই দিছে। আজি লোৱাহুৰ দলং ব্ৰিজৰ পৰা যাই মৈৰাজাৰলৈকে যোৱা যিটো ৰাস্তা, গোটেইখিনি ব্লেক টকিং কৰি দিছে। আমাৰ ব্লকৰ কিছুমান BPFৰ নেতাসকলে মিলি কৰাই দিছে ইয়াতে। তাৰপিছত আমাৰ দক্ষিণ হাউলিৰ গোটেইখিনি ৰাস্তা সুন্দৰভাৱে এনৰেগাৰ জৰিয়তে হওক, AFT ফাণ্ডৰ পৰাই হওক, নাইবা আমাৰ যিবোৰ ফাণ্ড আছে, ফাণ্ডৰ জৰিয়তে কামখিনি কৰাই দিছে। কিন্তু দক্ষিণ হাউলিত মোৰ দৃষ্টিত এটা ৰাস্তা এতিয়াও ৰৈ গৈছে, যি ৰাস্তা হেৰণাৰ পৰা আমাৰ তাতে গৈৰা বস্তি বুলি এটা গাঁও আছে, সেই ৰাস্তালৈ যোৱা যিটো ৰাস্তা, সেই ৰাস্তাটো এতিয়াও হোৱা নাই। যদিও এইটো আমি সকলো নেতাকৰ্মীক আমি এইটো দৃষ্টি আকৰ্ষণ কৰিছোঁ যে অতি সোনকালে যেন ৰাস্তাটো কৰাই দিয়া হয়। আৰু আমাৰ অঞ্চলৰ কোনো ৰাস্তা এতিয়ালৈকে তেনেকৈ নাই, চব ৰাস্তা পকীকৰণ হৈ গৈছে। আৰু বিভিন্ন ধৰণৰ মছজিদ, মন্দিৰ ইত্যাদিৰ যি গীৰ্জা ইত্যাদিৰ যিমান কামখিনি সুন্দৰভাৱে কৰাই দিছে। আৰু BPFৰ কোনো তুলনা নহয় এই অঞ্চলত, আৰু BPFক কোনেও এই অঞ্চলত বাধা দি ৰাখিব নোৱাৰে, জয়টো নিশ্চিত। আৰু তেওঁলোকৰ যে চৰকাৰ আনিব লাগিব, তাৰ কাৰণে ৰাইজ বদ্ধপৰিকৰ। আৰু এই ক্ষেত্ৰত মই আন এটা কথা লৈ আহিছোঁ যে আমাৰ শ্ৰদ্ধাৰ ৰাজ্যপাল জগদীশ মুখী একেবাৰে ব্যৰ্থ হৈছে, ৰাইজৰ ওচৰত কোনো ধৰণৰ কাম কৰিব পৰা নাই। BPF চৰকাৰৰ তুলনাত তেওঁলোকে একদম জিৰ'। আৰু UPPলে যি মানে দম্ভ মেলিছে, দম্ভ মেলাটো তেওঁলোকৰ এক স্বভাৱ, আৰু তাৰ বাহিৰে একোৱেই নহয়। এই আগন্তুক BTC নিৰ্বাচনৰ পিছতেই তাৰ ফুপলা স্বৰূপ ওলাই পৰিব, কোনেও চিন্তা কৰিব নালাগে। আমি ৰাইজ যেনেকৈ মাৰ বান্ধি আহিছোঁ, BPFৰ কোনো ধৰণৰ তেওঁলোকৰ সন্মুখত কোনো ফেক্টৰ নাথাকিব। লগতে আমাৰ এই মথনগুৰি সমষ্টিৰ আটাইতকৈ বেছি ভোট থকা ভোট বেংক হিচাপে যি আমাৰ হাউলি মৌজাৰ গোটেই ৰাইজ সুন্দৰভাৱে এইবাৰ BPFক আঁকোৱালি লৈছে, আৰু আগন্তুক দিনবোৰত BPFৰ লগত থাকিব বুলি আমি ইতিমধ্যে গম পাই গৈছোঁ। আৰু এই অঞ্চলৰ কোনো ৰাস্তা ঘাট, যিকোনো সমস্যাৰ BPFৰ পৰা কেতিয়াও তেওঁলোকক পিঠি দিয়া নাই, আৰু কেতিয়াও নিদিয়েও বুলি আমাৰ লগত তেওঁলোকৰ বহাত যিকোনো সভা সমিতিত আমি এইখিনি পাইছোঁ। আমি নথৈ আনন্দিত। হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বক কোনেও পৰাভূত কৰিব নোৱাৰে। তেওঁ সদায় BTC থকালৈকে বা হাগ্ৰামা ছাৰ জীয়াই থকালৈকে BPFক যে সুন্দৰ নেতৃত্বৰ জৰিয়তে ৰাইজৰ চৰকাৰ হিচাপে তেওঁ প্ৰতিপন্ন কৰিছে, তাতে আমাৰ কোনো ধৰণৰ দ্বিমত নাই বা সন্দৰ অৱকাশ নাই। BTCত আমাৰ এনেকৈ আমাৰ অঞ্চলখিনি যেনেকৈ উন্নতি হৈছে, আমি য'তেই গৈছোঁ, যেতিয়াই গৈছোঁ, কোনো ঠাইত যি যোৱাৰ ৰাস্তা নাছিল, যেনেকৈ আগতে যাব নোৱাৰা আছিলোঁ, আজি যেনেকৈ অফিচ গঢ়াই দিছে, ৰাস্তা ঘাট বনাই দিছে, সকলো ধৰণৰ নিবনুৱাসকলক সংস্থাপনৰ যোগেদি যেনেকৈ আগবাঢ়ি আহিছে, সকলো জাতি জনগোষ্ঠীক যাৰ মৰ্যাদাৰে আগুৱাই যোৱাৰ কাৰণে যি পন্থা তেওঁলোকে হাতত লৈছে, ST সকলক যি সুবিধা দিছে, ST সকলৰ কাৰণে যি নিজৰ মৰ্যাদা অক্ষুণ্ণ ৰখাৰ কাৰণে কাম কৰি আছে, আৰু যিসকলে STৰ দাবী কৰি আছে, তেওঁলোকৰ যি যোগ্যতা অনুসৰি ST দিয়াৰ ক্ষেত্ৰত হাগ্ৰামা মহিলাৰী ছাৰৰ পৰা যিখিনি চাৰ্টিফিকেট দিবলগীয়া থাকে, গোটেইখিনি সুন্দৰভাৱে দিয়ে। তাতে তেওঁ কৃপণালী নকৰে, যাৰ কাৰণে হাগ্ৰামা মহিলাৰ ছাৰ এবাৰ কাৰো সন্মুখত তেওঁ নতশিৰ কৰাৰ কাৰণে দৰকাৰ নাই। সকলোৱে তেওঁৰ সন্মুখত ফেক্টৰ হিচাপে এতিয়াই প্ৰতিপন্ন হৈ গৈছে। যিটো গণসুৰক্ষা পাৰ্টি, এই গণসুৰক্ষা পাৰ্টি BTCত অতিমাত্ৰা হায়েষ্ট তেওঁলোকে যদি চিট পায়, আৰু যি ৰাইজৰ সন্মুখত মই কৈছোঁ লিখি ৰাখক, তিনিটাৰ ওপৰত তেওঁলোকে চিট নাপায়, চৰকাৰটো দূৰৰ কথা, সপোনে হৈ থাকিব। দিশত তেওঁলোকে দিঠক শব্দ কেতিয়াও মানে দেখুৱাব নোৱাৰে ৰাইজৰ সন্মুখত। তাৰ লগতে UPPলে হাতৰ পৰা বেছি আসন কেতিয়াও নাপায়। অনাবৰুৰ যিটো মানে কেণ্ডিডেট, মানে অনাবৰুৰ মাজত দুটা ভাগ হৈছে, এজন গাজিবৰ, আন এজন মানে ইব্ৰাহিম আৰু গাজিবৰ কোনো ধৰণৰ ফেক্টৰ নহয়। 2000ৰ ওপৰত কোনেও মানে ক্ৰছ কৰিব নোৱাৰে, 2000 ভোটতকৈ বেছি ক্ৰছ কৰিব নোৱাৰে। আপোনালোকে আজিৰ এই কথাটো আপোনাৰ ৰেকৰ্ড কৰি ৰাখিব পাৰে সবেই।